পৃথিৱীত এনেকুৱা কিছুমান লোক আছে যিসকল আমাৰ মাজতে থাকে যদিও তেওঁলোকৰ পৰিচয় আমাতকৈ কিছু পৃথক। আজি মই এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা কেইজনমান মানুহ দেখুৱাম আপুনি দেখি সঁচাকৈ আচৰিত হৈ পৰিব। মই আছোঁ আপোনালোকৰ সৈতে ঋতিক আৰু আপুনি চাই আছে লেটছ ন' ইন অসমীয়া। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কাহিনীটো হৈছে ভিক্টৰিয়া ৰাইট নামৰ এগৰাকী মহিলাৰ বিষয়ে। এটা আচৰিত দুষ্প্ৰাপ্য বা ৰেয়াৰ কণ্ডিশ্যনৰ সৈতে এই মহিলাগৰাকীৰ জন্ম হৈছিল, যাক চিকিৎসা বিজ্ঞানত কোৱা হয় জেৰ'ভিজম। এই কণ্ডিশ্যনত শৰীৰৰ যিকোনো অংগ অসামান্য ধৰণে বাঢ়িব ধৰে আৰু ভিক্টৰিয়াৰ লগতো ঠিক একে ঘটনাই সংঘটিত হৈছিল। তাইক বহু মানুহে জোকাইছিল যদিও ভিক্টৰিয়াই এই ঘটনাটো ইমান গুৰুত্বপূৰ্ণভাৱে লোৱা নাছিল। আৰ্ম ৰেচলিঙৰ এজন অভিনৱ খেলুৱৈ যাৰ আৰ্ম দেখি আপুনি হয়তো আচৰিত হৈ পৰিব। USA জেফ ডেবৰ সৰুৰে পৰা ক্ষিপ্ৰতাৰে বাঢ়ি থকা এই হাত দুখনৰ বাবে তেওঁক কাৰ্টুন কেৰেক্টাৰ পপাইৰ দৰে লাগিছিল। এটা এক্সিডেণ্টত এখন হাত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ এতিয়া এখন হাতেৰেই ৰেচলিং কৰে। টাৰ্কিৰ মহম্মদ অজিউৰ ৰেকৰ্ড আছে পৃথিৱীৰ সকলোতকৈ দীঘল নাক। হয়, পৃথিৱীৰ আটাইতকৈ দীঘল নাক। নাকটোৰ দৈৰ্ঘ্য হৈছে 8.8 চেণ্টিমিটাৰ। তেওঁ তাৰ বাবে বহু বছৰৰ পৰা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নাম একেবাৰে শীৰ্ষত ৰাখি আহিছে। 2007 চনত মিডিয়াৰ এটা শ্ব'ত এজন লোক সকলোৰে সন্মুখলৈ আহিছিল। আচৰিত কথাটো আছিল তেওঁৰ গাৰ বৰণ অৰ্থাৎ স্কিন কালাৰ নীলা আছিল আৰু তেওঁৰ ছালৰ নীলা ৰঙৰ বাবে তেখেতক ব্লু মেন নামেৰেও জনা যায়। এটা বেমাৰৰ বাবে তেওঁ কলাইডেল ফিলভাৰ নামৰ এটা ঔষধ খাইছিল আৰু সেই ঔষধটোৰ ছাইড ইফেক্ট হৈ তেওঁৰ গাৰ বৰণ নীলা হৈছিল। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব তলৰ কমেণ্ট বক্সত। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে, অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈও মোক কমেণ্ট কৰিব পাৰে। মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু নেক্সট ৰেণ্ডম ফেক্ট ছিৰিজৰ এপিছডত মই আপোনাৰ কমেণ্টটো নিশ্চয়কৈ শ্বেয়াৰ কৰিম। যদি আপুনি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় এটা লাইক কৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।